আজি বোলো আমি বিয়া খাবলৈ যোৱা পাৰ্ট 2টো চাওঁ। নতুন দৰ্শকসকলে ভাবিছে চাগে কোনখন বিয়া। কেইদিনমান আগতে মই এখন বিয়া খাবলৈ গৈছিলো, য'ত গৈ মই ধৰিব পৰা নাছিলো যে দৰা কোনজন, কাৰণ দেখাত দুইজন একে আছিলে। সেই ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিছিলে, গতিকে বোলো পাৰ্ট 2টো নেদেখুৱাকৈ কেনেকৈ থাকো। এইফালে আমাৰ মহিলা গেং, মোৰ কাজিন, ভণ্টি আৰু মামী। অপজিট গেংটোত আকৌ এফালে মই, দেউতা আৰু এফালে মামা, আৰু সকলোৰে সুপ্ৰিম লিডাৰ আমাৰ আইতা। পিছে মাও আছিল দেই। ফেমিলি ইন্ট্ৰডাকশ্যন বোলো হৈ গ'ল, এতিয়া আমি সোমালো বিয়াখনলৈ। আহি লৈ বোলো অলপমান বহি বিয়াখনকে চাওঁ। পিছে দিলেহি নহয় কফি। আনিবনো কিয় লাগে, নিদিয়া হৈও হয়। দিয়া দিলা যদি খাই দিম আৰু ন। আৰু একাপ পোৱা ভালে আছিলে, খোজো নেকি? এনে কৈছো দেই। পিছে বিয়াত অহা মোৰ মেইন উদ্দেশ্যটোৱে হৈছে খাদ্য, গতিকে চিধাই সোমাই আহিলো খাদ্য কেন্দ্ৰত। বিয়াত খাবলৈ যোৱা বুলিলে মোৰ জিভাৰ পানী দি নৈ বৈ যাব, আৰু তাৰ মেইন ৰিজনটো হৈছে এইটো, বেঙেনা চপ আৰু ৰঙালাও চপ। আপোনালোকে পিছে কি বুলি কয় সেইটো জনাবচোন, আৰু যদি খাই ভাল পায় তেনেহ'লে কমেণ্টত জনাব একেবাৰে নাপাহৰিব দেই। মই জনাবলৈ পাই সুখী যে এতিয়া আমাৰ ইউটিউবৰ ফেমিলিটোত 5,000 জন মানুহ, গতিকে মোৰ ফালৰ পৰা সকলোকে কংগ্ৰেটছ। বিয়া খাই ঘৰলৈ যাওঁ, বাই বাই।